অফাৰ 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 দবকাত আকৌ আজিৰ পৰা বৃহৎ অফাৰ 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে পাব এই অফাৰৰ সুবিধা এই অফাৰ আগবঢ়াইছে কেৱল আসাম ইলেক্ট্ৰনিক নামৰ বিপণীয়ে দবকা বৰ মছজিদৰ তলতে থকা এই বিপণী আনিছে নতুন ব্ৰাণ্ডৰ মোবাইল ফোন য'ত আছে কেইবাটাও সুবিধা 1000 টকাৰ ৰেহাই আৰু লগতে আছে দুটাকৈ বিশেষ অফাৰ এই মোবাইল ফোনটোলৈ মন কৰক মোবাইল ফোনটো সম্পূৰ্ণ ৱাটাৰপ্ৰুফ এই মোবাইলটোক যিমানে পানীত নপৰক কিয় কোনো ধৰণৰ অসুবিধা নহয় এই মুহূৰ্তত লাইভ যোগে দেখুৱাইছো পানীত কিদৰে সুমাই দিয়া হৈছে এই মোবাইল ফোনটোক আপুনি পাবজি বা ফ্ৰী ফায়াৰ গেম খেলে নেকি তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ এই মোবাইলটো গেমিং মোবাইল পানীৰ তলৰ পৰা উঠাই দিয়াৰ পিছতো ধুনীয়াকৈ চলিব এই মোবাইল ফোনটো এতিয়া আহিছো মূল কথালৈ এই মোবাইল ফোনৰ লগত কি সুবিধা পাব আপুনি মোবাইল ফোনটোৰ নাম হল Realme 13 আৰু Realme 13 Plus য'ত আছে কেইবাটাও ভেৰিয়েণ্ট নতুনকৈ লঞ্চ হোৱা এই মোবাইল ফোন গেম খেলিবলৈ যথেষ্ট সুবিধা যি মোবাইল ফোনত থাকিব ওয়াৰেণ্টি আৰু 6 মাহলৈকে ডিসপ্লে ৰিপ্লেচমেন্ট 6 মাহৰ ডিসপ্লে ৰিপ্লেচমেন্ট লগতে পাব 80 ওয়াটৰ কুইক চাৰ্জাৰ আৰু 5000 mAhৰ বেটাৰী Sonyৰ ডুৱেল কেমেৰা 50 MP আৰু 16 MP সেলফি কেমেৰা এই অফাৰৰ সময়সীমা থাকিব 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে অধিক জানিবলৈ বা মোবাইল ফোনটো লোৱাৰ বাবে যোগাযোগ কৰক 8638146920 নম্বৰত আমাৰ হাতত বিপণীখনৰ শতাধিকাৰ মন্তব্য আছে শুনাই লৈছো হয় এই মুহূৰ্তত আমি আহি উপস্থিত হৈছো আসাম ইলেক্ট্ৰনিক্স যি মোবাইল দোকান বা মোবাইল বিপণী সেই বিপণীখনত মই পুনৰ আহি উপস্থিত হৈছো আৰু কেইদিনমান পূৰ্বে তেওঁলোকে যথেষ্ট পৰিমাণে যিকেইটা মোবাইল নতুনকৈ ওলাইছিল সেই মোবাইলখনৰ তেওঁলোকে দেখুৱাইছিল আপোনালোকক বা আমাৰ এই চেনেলৰ যোগেদি আপোনালোকক দেখুৱাইছিলোঁ আৰু আজিও তেওঁলোকে আকৌ বাম্পাৰ অফাৰ লৈ আহিছে আৰু এই মুহূৰ্তত এই যি মোবাইলকেইখন আছে মই যদি কেমেৰামেন সামান্য আগত আহিবলৈ ক'ম এই যি মোবাইল ফোন দেখিব পাইছে Realme 13 Pro ক্ষমা কৰিব Realme 13 Plus আৰু 13 দুয়োটা 5G আৰু দুয়োটা ৱাটাৰপ্ৰুফ পূৰ্বেও দেখুৱাইছোঁ আৰু এই মুহূৰ্তত পুনৰ আজি এই পানী ইয়াত দেখিব পাইছে ইয়াত পানী মই দেখাই দিছোঁ মই কেমেৰামেন দেখুৱাব চেষ্টা কৰিম ইয়াত পানী দেখিব পাইছে পুনৰ এই পানীৰ মাজত আজি তিতাই দেখুৱাম যে ৱাটাৰপ্ৰুফ হয় নে নহয় কিন্তু আপোনালোকে ভাবিব এটা কথা মনত ৰাখিব যে আপোনালোকে ভাবিব যে ইয়াত মোবাইল থকা কেইটা হয়তো তেওঁলোকে বেলেগ কোম্পানী নেকি বেলেগ কিবা হয় নেকি মই ইয়াত থকা মোবাইলটো মই নিতিতাও আজি মই যিগৰাকী দোকানৰ স্বত্বাধিকাৰী আছে তেওঁক মই ক'ম আজি আপোনালোকে দোকানৰ পৰা যিকোনো এটা মোবাইল আনি ইয়াত তিতাব লাগে মই প্ৰথমতে দোকানৰ পৰা দোকানৰ পৰা আনিছে ইয়াত চাওক ডাইৰেক্ট পেকিং ইয়াৰ পৰা আনিব আৰু ইয়াৰ পৰা এতিয়া আপোনালোকক খুলি দেখুৱাব ডাইৰেক্ট পানীত তিতাই দেখুৱাব মই নিজে দেখুৱাবলৈ চেষ্টা কৰিম ৰ'ব মই মোবাইলটো মই অন কৰি লৈছোঁ অলপ ৰ'ব মই ইয়াত অলপমান কাটি দিম মোবাইলটো অন কৰি লৈছোঁ এই মুহূৰ্তত অন হৈছে এয়া চাইছে মোবাইলটো সম্পূৰ্ণ অন হৈছে আমি সম্পূৰ্ণ অন কৰিছোঁ আৰু এয়া চাওক সম্পূৰ্ণ চলি আছে এয়া চাওক মই ডাইৰেক্ট আপোনালোকৰ সন্মুখত দাদা অলপ ওপৰৰ পৰা এনেকুৱা সন্মুখৰ পৰা দেখুৱাওক এয়া চাওক অন কেমেৰাত মই কেমেৰাটো অন কৰি লৈছোঁ ইয়াত কেমেৰাত ইতিমধ্যে মই ফ্ৰণ্ট কেমেৰাটো দি দিছোঁ এয়া চাব পাৰিছোঁ ফ্ৰণ্ট কেমেৰাত মই আছোঁ আৰু লাইটিঙৰ কাৰণে দিগদাৰ হৈ আছে এয়া চাওক মই সন্মুখত আছোঁ আৰু এয়া কেমেৰা অন সন্মুখতে মই পেলাই দিছোঁ পানীত চাওক এয়া চাওক পানীৰ তলত মোবাইল এয়া চাওক লুপছটো বৰ ধুনীয়া কিন্তু মোবাইলৰ এয়া চাওক লুপছটো বৰ ধুনীয়া আৰু এয়া মোবাইল মই এই পোনপটীয়াকৈ বেছি দেৰি নকৰোঁ মই পোনপটীয়াকৈ বাকীখিনি মই আপোনালোকক জনাইছোঁ বাকীখিনি গোটেইখিনি জনাই দিছোঁ আৰু ইতিমধ্যে মই পোনপটীয়াকৈ তেওঁৰ সৈতে যাম তেওঁৰ সৈতে কথা পাতিম এই মোবাইলৰ বিষয়ে কি আছে তেওঁলোকৰ কি অফাৰ ৰাখিছে আৰু আমাৰ চেনেল চাই অহাৰ বাবে তেওঁলোকে কি বনাছ ৰাখিব কি অফাৰ ৰাখিব আৰু কি গিফ্ট দিব এই মুহূৰ্তত মই পোনপটীয়াকৈ তেওঁৰ সৈতে কথা পাতিম দাদা আজি যিহেতু আপোনালোকে পুনৰ এই যি মোবাইল নতুন আকৌ এটা লঞ্চ হৈছে মোবাইল Realme 13 আৰু Realme 13 Pro Realme 13 আৰু 13 Plus দুটা মোবাইলৰ সবিশেষ প্ৰথমতে জনাইলো একচুৱেলি এইটো হ'ল Realme যেটো নিউলি লঞ্চ কৰি আছে কালি 6 তাৰিখ হয় 6 ছেপ্টেম্বৰ হয় কালি লঞ্চ কৰিব সেই ফোনটো Realme 13 Plus আৰু Realme 13 ঠিক আছে সেইটো ফোনটো কালি লঞ্চ হ'ব আৰু এইটো এটা ভাল ফোন হয় মানে এইটো আমি ফোনটো আপোনাৰ এডভাৰ্টাইজ কৰাৰ মাধ্যম এইটোৱে হ'ল এইটো এটা কম বাজেটৰ ফোন হয় কম বাজেটত আপোনাৰ ৱাটাৰপ্ৰুফ মোবাইল হয় ঠিক আছে এইটো কম ৰেঞ্জৰ কোনোবা যদি কাষ্টমাৰৰ বাজেট অলপ কম থাকে 20-22-23,000 টকাৰ কাষ্টমাৰৰ বাজেট আছে এটা ভাল ৱাটাৰপ্ৰুফ মোবাইল লাগে ভাল গেমিং ফোন লাগে সেই ফোনটো বাই কৰিব পাৰে কাষ্টমাৰে সেই এটা ভাল ফোন হয় ভাল ৱাটাৰপ্ৰুফ হয় ভাল গেমিং হয় ভাল এটা কেমেৰা ফোন হয় আৰু আমি স্পেচিয়েল অফাৰ ৰাখিছোঁ এইটো হ'ল Realme 13 Plus আৰু Realme 13
আপোনালোকে যিকোনো এটা বাই কৰিব ৰিয়েলমিৰ হেডফোনখন ফ্ৰী পাব যেটো ৰিয়েলমি নেক বেণ্ড অৰিজিনেল নেক বেণ্ড হ'ব 2500 টকা দাম আছে সেইটো আপোনালোকে ডাইৰেক্ট ফ্ৰী পাব আৰু লগতে মোবাইলটো 6 মাহৰ ভিতৰত যদি ডিসপ্লে ব্ৰকেন হয় মোবাইল হাতৰ পৰা 6 মাহৰ ভিতৰত পৰি ভাঙি যায় সেই ডিসপ্লেটো আপোনালোকে ফ্ৰী পাব কোম্পানী ফ্ৰী লগাই দিব আপোনালোকক আৰু লগতে সৰু এটা ফেন পাব যিকোনো কাস্টমাৰে এই দুটা মাজত যিকোনো এটা মোবাইল ক্ৰয় কৰিব এটা আপোনাৰ ৰিয়েলমিৰ এটা হেডফোন ফ্ৰী পাব ব্লুটুথ এইটো অৰিজিনেল নেকি এইটো ডাইৰেক্ট অৰিজিনেল হয় 6 মাহৰ গ্যাৰেণ্টি আছে এইটো আৰু ইয়াৰ মূল্য কিমান এইটো মূল্য 2500 টকা হয় এইটো মূল্য 2500 টকা হয় লগতে এটা ফেন এটা ফ্ৰী পাব আৰু লগতে মোবাইলটো 6 মাহৰ ভিতৰত পৰি ভাঙি যায় ডিসপ্লে ব্ৰকেন হয় কোম্পানী ফ্ৰী অফ কষ্টত লগাই দিব 1 টকা নালাগে আনহাতে মই সুধিব বিচাৰিম যে যদি আমাৰ চেনেল চাই কোনো ব্যক্তি যদি আহে আপোনাৰ হয় যদি তো কেশ লয় হয় only cash মানে cash লোৱাৰ বাবদ মই উল্লেখ কৰিম যদি cash ল'ব বিচাৰে তেও কিমান টকা আপুনি ডিসকাউন্ট না যদি কোনোবা কাস্টমাৰ কেশ লয় যদি আহে কেশ ল'বলৈ ইচ্ছা কৰে তে ডাইৰেক্ট আমি 1000 ডিসকাউন্ট দিম 1000 হয় আপোনাৰ চেনেল থ্ৰু দিয়া হওক বা আমাৰ আৰু নিউজ চেনেল থ্ৰু দি যিকিন চেনেল থ্ৰু আহিব যিকোনো কাস্টমাৰ আহিব কেশ ল'বলৈ ডাইৰেক্ট 1000 ডিসকাউন্ট হ'ব আৰু লগতে ইয়াৰ যদি কোনোবা কেশ ল'ব নোৱাৰে যদি কোনোবা বিচাৰে যদি ফাইনান্সৰ সুবিধা কেনেকৈ হ'ব নেকি বাকি সেইটো কৈছোঁ ফাইনান্সৰ সুবিধা আছে বাজাজ ফাইনান্স আছে আমাৰ তাত আহক আপোনালোকে যদি বাজাজৰ কাস্টমাৰ আগত আছিলে আগতে যদি ফ্ৰিজ ইনভাৰ্টাৰ টিভি যিকোনো বস্তু আপোনালোকে লৈ ৰাখিছে আহক মাত্ৰ 800 পৰা 1000 টকা বা মিনিমাম 1500 টকা আমি এক্সুৱেলি এইটো জিৰ' ডাউন পে'মেণ্ট ক'লে হয় 1000 টকা 800 টকা সবেই দিব পাৰে বাইফৰ্ট কৰিব পাৰে বা 1500 আহিব আপুনি যদি লোৱা আছে আহক ইমান অলপ ডাউন পে'মেণ্ট দিয়ক বা জিৰ' ডাউন পে'মেণ্ট দিয়ক আপোনালোকে মোবাইলটো লৈ যাব পাৰিব আৰু যদি কোনোবা নিউ কাষ্টমাৰ আছে ফাইনেন্স কৰিব বিচাৰিছে আধাৰ কাৰ্ড পান কাৰ্ড বেংক একাউণ্ট লৈ আহক আমি কম ল' ডাউন পে'মেণ্টত আমি কৰাই দিম আৰু মই এই মুহূৰ্তত আপোনাক জানিব পাৰিম যে মোবাইলৰ দাম কোনটো কিমান আছে জনাই দিম এইটো হ'ল ৰিয়েলমি 13 প্লাছ এইটো আপোনাৰ তিনিটা ভেৰিয়েণ্ট আহিব এইটো 8GB ৰেম 128GB আহিব 23000 টকাত 8GB ৰেম 256GB আহিব 25000 টকা 12GB ৰেম 256GB আহিব আপোনাৰ 27000 28000 টকা আৰু এইটো হ'ল ৰিয়েলমি 13 8GB 128GB আহিব আপোনাৰ 18000 টকা 8GB 256GB আহিব 20000 টকা আৰু ইয়াৰ পৰা যদি কেশ লয় 1000 টকা যেটো দাম কৈছো তাৰ পৰা যদি কোনোবা আপোনাৰ ভিডিঅ' চাই আহিছে কেশ ল'ম বুলি কৈছে আমি 1000 ডিসকাউন্ট দিম আৰু লগতে এই গিফ্টবোৰো পাব যেনেকুৱা নহয় যে ডিসকাউন্ট দিলে গিফ্ট নাপাব এই লগাও দিলে গিফ্টবোৰো পাব কাস্টমাৰে আহক য'তে আছে আহক আমি ফাইনেন্সৰ সুবিধা আছে এইটো হ'ল আমাৰ দবকা বড় মছজিদ যেটো দবকা বড় মছজিদখন আছে এই বড় মছজিদৰ তলত মোবাইল দোকানখন আছে আসাম ইলেক্ট্ৰনিক্স লগতে আপোনাৰ নগা বাছ ষ্টেণ্ডখন আছে তাৰ লগতে ষ্টাইল বাজাৰখন আছে তাৰ লগতে দোকানখন লাগি আছে আসাম ইলেক্ট্ৰনিক্স আহক ইয়াতে আমি অফাৰটো আছে 6 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ক্ৰয় কৰক আৰু এই অফাৰবিলাক আপোনালোকে আহি পেলাই লৈ যাওক